মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অংকুৰণ পাঠ্যপুথিৰ ৪ নং পাঠ আগলি বাঁহত বগলী বাঁহ নামৰ কবিতাটি পঢ়িবলৈ লৈছোঁ। আহা আমি আৰম্ভ কৰোঁ। আগলি বাঁহত বগলী বাঁহ, লৰাহঁতে চোৱা বৰ হাকুটিৰে লৰাইছে আমৰ ডাল। কত যে আম ক'ত যে পৰিছে কাষতে আছে খাল। আগলি বাঁহত দেখিছানে বাৰু বগা বগলীৰ বাঁহ, লৰাহঁতৰ এদিন পৰিল চকুত কৰোঁতে আহ যাহ। খুৰাই ক'লে নাভাঙিবা দেই নিৰিহ চৰাই বাঁহ, অতি যতনেৰে বাঁহটি সাজিছে গোটাই শুকান ঘাঁহ। বৰষুণ পৰি হৈছে পিছল কাষৰ আলি বাট, খুৰাৰ দেহাও থৰক বৰক বাট বিষ আছে গাত। খগেনে খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষুৱা দেহাৰে হাতলৈ বাৰু নগ'লেনো হয় কি। এতিয়া আমি কবিতাটোতনো কি কৈছে তাক বুজিবলৈ চেষ্টা কৰোঁ। আহা। লৰাহঁতে চোৱা বৰ হাকুটিৰে লৰাইছে আমৰ ডাল, কত যে আম ক'ত যে পৰিছে কাষতেই আছে খাল। এতিয়া লৰাহঁতে কি কৰিছে, বৰ হাকুটি লগাই আম পাৰিবলৈ চেষ্টা কৰিছে। আৰু কিমান মানে আম আছে, কত মানে হৈছে কিমানবিলাক আম আছে, আৰু সেই আমবিলাক যে সিহঁতে হাকুটিৰে লৰাইছে, লৰাৰ ফলত ক'ত যে আমবিলাক পৰিছে তাৰ কোনো ঠিক নাই। আৰু সেই আম গছৰ কাষতে কি আছে, খালো আছে। আগলি বাঁহত দেখিছানে বাৰু বগা বগলীৰ বাঁহ, লৰাহঁতৰ এদিন পৰিল চকুত কৰোঁতে আহ যাহ। এতিয়া লৰাহঁতে যোনটো বাটেৰে অহা যোৱা কৰে সেই বাটটোৰ কাষতে কি আছিল, এজোপা বাঁহ গছ আছিল। আৰু বাঁহ গছৰ আকলিত কিহে বাঁহ সাজিছিল বুলি কৈছে, বগলীয়ে বাঁহ সাজিছিল। আৰু বগলীৰ বাঁহটো লৰাহঁতে কেনেকৈ দেখিলে, সদায় এদিন আহ যাহ কৰি থাকোঁতে লৰাহঁতৰ চকুত পৰিলে যে বাঁহজোপাৰ আগলিত বগলীৰ বাঁহ আছে। খুৰাই ক'লে নাভাঙিবা দেই নিৰিহ চৰাই বাঁহ, অতি যতনেৰে সাজিছে বাঁহটি গোটাই শুকান ঘাঁহ। এতিয়া খুৰাই কৈছে যে বাঁহটো নাভাঙিবা দেই নিৰিহ চৰাই বাঁহ, আৰু অতি যতনেৰে তেওঁলোকে চৰাইবিলাকে কি কৰিছে, একদম অতি যতন কৰি বাঁহটো সাজিছে। চৰাইবিলাকে এতিয়া খেৰ কুটা কিমান দূৰৰ পৰা খেৰ কুটা বিচাৰি আনি এডাল এডাল কুটা গোট খুৱাই সেই বাঁহটো সাজিছে। গতিকে সেই বাঁহটো খুৰাই কি কৰিবলৈ গৈছে, নাভাঙিবলৈ গৈছে, হয়নে। এতিয়া পিছৰখিনি, বৰষুণ পৰি হৈছে পিছল কাষৰ আলি বাট, খুৰাৰ দেহাও থৰক বৰক বাট বিষ আছে গাত। এতিয়া বৰষুণ পৰি আলিবাট কেনেকুৱা হৈছে, পিছল হৈছে। আৰু খুৰাৰ দেহাও থৰক বৰক, খুৰাৰ যিহেতু বিষ আছে, গোটেই খুৰাৰ গা বিষ, সেইকাৰণে খুৰাৰ গাটো কেনেকুৱা থৰক বৰক। আৰু ইফালে কেনেকুৱা হৈছে বাটটো, আলি বাটটো বৰষুণ পৰি পিছল হৈ আছে। খগেনে খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষুৱা দেহাৰে হাতলৈ বাৰু নগ'লেনো হয় কি। এতিয়া খগেনে খুৰাৰ হাতত ধৰি খুৰাক অকণমান আগবঢ়াই দিছে, মানে খুৰাক সহায় কৰিছে। আৰু খগেনে খুৰাক প্ৰশ্ন কৰিছে যে বিষুৱা দেহাৰে যদি তুমি হাত মানে কি বজাৰ, আৰু বিষুৱা দেহাৰে যদি তুমি বজাৰলৈ নোযোৱা তেতিয়া বাৰু কি হ'ব, এনেকৈ বুলি খগেনে খুৰাক প্ৰশ্ন কৰিছে। গতিকে কবিতাটো ইমানখিনি। আমি এতিয়া কবিতাটো পঢ়িলোঁ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ যে কবিতাটো প্ৰত্যেকটি দফাতে একোটা কথা কোৱা হৈছে, আৰু সেইখিনি আমি বুজিলোঁ। আৰু প্ৰত্যেকটো দফাৰ লগত সংলগ্ন কৰি আমাক চিত্ৰ দিয়া আছে, হয়নে। আজিলৈ ইমানখিনিয়ে। তোমালোকে পুনৰ এই পাঠটি ঘৰত পঢ়িবলৈ যত্ন কৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।